নমস্কাৰ বন্ধুসকল, মই কীতাৰ্থ। আপোনালোকে চাই আছে কেয়াৰ অসম ইউটিউব চেনেল। আজি মই আপোনালোকক দেৰগাঁৱৰ দুৰ্গা পূজা মণ্ডপসমূহ দেখাম। এইটো আচলতে ব্লগ নহয়, ব্লগ হিচাপে নহয়। আপোনালোকক মই দেৰগাঁও কি ধৰণে পূজা পাতিছে, এইবাৰ কি কেনেকুৱা মণ্ডপ বনাইছে, কেনেকুৱা আলোকসজ্জা কৰিছে, সেইখিনিৰ ওপৰত দেখুৱাম। আজি আপোনালোকক এইটো ব্লগ হিচাপে নহয় আৰু দিছোঁ মই, তথাপিও আপোনালোকক দেখুৱাব বিচাৰিছোঁ অসমবাসীক। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এই ভিডিঅ'টোত মই অৰিজিনেল চাউণ্ডখিনিয়ে দিম। ইয়াৰ যোনখিনি অৰিজিনেল মই ৰেকৰ্ড কৰোঁতে যিখিনি অৰিজিনেল চাউণ্ড, কোনো ধৰণৰ গান ব্যৱহাৰ নকৰোঁ এই ভিডিঅ'টোত। গতিকে আপোনালোকে ভিডিঅ'টো চাই অকণমান বেয়া পালেও চাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো অকণমান দীঘল হ'ব, গতিকে শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। মই যিখিনি মণ্ডপ ঘূৰিছিলোঁ, প্ৰায় দেৰগাঁও গোটেইখিনি মণ্ডপেই ঘূৰিছোঁ মই। গোটেইখিনিৰ ভিডিঅ' আছে, আপোনালোকে চাব পাৰিব। আৰু মই চীনাতলি গৈছোঁ, তাৰো ভিডিঅ' আছে। এতিয়া দেৰি নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ।
এইফালে উলিয়ামটো মোৰ ফটোটো মাৰি ল মোকো মাৰ হয় নাই ঠিক আছে বিকাশ বৰা আহিছে মাৰ মোক দেখি গোটেই লাইক বিলিয়নত হৈ যাব গ'ল। মই ভাবোঁ মোৰ মতে এই ভাগ পূজা মণ্ডপী দেৰগাঁৱৰ সকলোতকৈ মানে ধুনীয়া হৈছে আলোকসজ্জাত। মই ভাবোঁ আপোনালোকে ডিচাইড কৰিব, আপোনালোকে মোক কমেণ্ট কৰি জনাব কোন ভাগ বেছি ভাল লাগিলে। HTC যোন ভাগ পাতিছিলে এই ভাগৰ 18 লাখ টকা বুলি বাজেট কৰিছে, কিন্তু তাতকৈও এই ভাগৰ মই ভাবোঁ মোৰ বেছি ভাল হৈছে। এয়া আপোনালোকে চব দেখিছে কেনেকৈ ডেক'ৰেশ্যন কৰিছে। এইবিলাক মুখা আপোনাৰ মাজুলীৰ পৰা আনিছে বুলি মই কোৱাহে শুনিছোঁ, হয় নহয় সঠিককৈ নাজানো। মাজুলীৰ পৰা আনিছে, মাজুলী চামগুৰি সত্ৰ হ'ব পাৰে। এই ভাগেই মোৰ মতে সকলোকে আলোকসজ্জাত ধুনীয়া হৈছে। আপোনালোকে এতিয়া মোক কমেণ্ট কৰি জনাব। তো বন্ধুসকল, ভিডিঅ' চাই যদি ভাল লাগে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু এই গিয়েৰ অসম চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে বন্ধুসকল আজিলৈ বিদায়। মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকলৈ লৈ আহিম। আজিলৈ বিদায়। हर जगह अब दिखे तू, अपने दिल का भी काम तमाम है। बस तेरी धूम धाम है, बस तेरी धूम, बस तेरी